নমস্কাৰ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ছোৱালীজনী আৰু মানুহজনৰ পৰা। ছোৱালীজনী যাবলৈ ওলাইছে স্কুল। তাই আজি স্কুলত যিহেতু হোলী চেলিব্ৰেশ্যন আছে, গতিকে আউট ড্ৰেছতে গৈছে বাৰু। আৰু মানুহজনো ডিউটি যাব ওলাইছে, গতিকে দুয়োটাই একেলগে যাব ওলাইছে আৰু যিহেতু অহা কালিলৈ ফাকুৱা, গতিকে আজিয়ে মানে সিহঁতৰ স্কুলত এনে অকণমান চেলিব্ৰেট কৰিব আৰু তাৰপাছত কাইলৈ ঘৰতে খেলিবহি। সেয়াই আৰু মানুহজন আৰু ছোৱালীজনী যাব ওলাইছে দিনটোৰ কাৰণে। এতিয়া মই একদম অকলে ইফালে মন্দিৰত চলি আছে আৰতি। আপোনালোকে শুনিছেই চাগে টিলিঙাৰ মাত। এনেদৰে সদায় পুৱা গধূলি সময়ত আৰতি কৰে, শুনি ভাল লাগে যেনিবা। আমি যিহেতু এইভাগ মন্দিৰ দেখিছেনে, শিৱ মন্দিৰ ওচৰতে আছোঁ আৰু লগতে সিফালে অম্বেমা মন্দিৰ এভাগ আছে। গতিকে পুৱা গধূলি সদায় আৰতি হয়, বহুত বেছি ভাল লাগে পৰিৱেশটো। আৰু আজি হৈছে হোলী। আমি ৰাতিপুৱাই অকণমান হোলী খেলিব লৈছোঁ আৰু এতিয়া বাজিছে 10:30। কিন্তু দেখিছে নহয় ৰ'দ কেনেকুৱা, ইয়াত বহুত বেছি কাঢ়া ৰ'দ। তাকে খেলিব লৈছোঁ আৰু চাই থাকিব কিনো কৰোঁ তাকে। ইফালে মানুহজনৰ লগৰবিলাক আহিছে, গোটেইবিলাক আহিলে তলত ফাকুৱা খেলাত লাগিছে। মুখবিলাক ধৰিবই নোৱাৰি কোনজন কোন, ইমানেই মানে এনজয় কৰিছে তেওঁলোকে। ভালো লাগে বাৰু চাই এইবিলাক। আৰু ইয়াত বৰ বেছি হোলী নেখেলে মানুহবিলাকে, খেলিছে আৰু অলপ আমাৰ দৰে মানে খেলা নাই। আমি তাত যেনেদৰে খেলোঁ তেনেদৰে ইয়াত খেলা নাই। সেয়াই আৰু আজিলৈ ইমানেই ভিডিঅ'টো। বাকী যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।